চব্বিশটা আছে না বেশি থাকিলে 24টা এইটো আমাৰ পুলিচ আৰু SSBৰ তৰফৰ পৰা এটা খবৰ আছিলে যে বাগানৰ ভিতৰত এটা আৰ্মছ এটা লুকুৱাই ৰাখিছে। সেই অনুসৰি আমি SSBৰ লগত আহিলোঁ। আহি এইটো চৌধুৰীঘাটৰ এখন কলা বাগান আছে, ৰাজা নাৰ্জাৰী। সেই কলা বাগানত যিটো টঙি বুলি কয়, যিটো মানুহ ওপৰত উঠি থাকে যে, তাত চালোঁ। চাই পেলাই এটা হেণ্ডমেড আৰ্মছ এটা পাইছোঁ আৰু দুজন মানুহ আমি মানে আটক কৰিছোঁ। কি নাম মানুহজন এজন হ'ল বৃন্দা নাৰ্জাৰী, এজন হ'ল ৰিপুণ নাৰ্জাৰী। ইহঁতে কিয় থাকে ইয়াতে? তেওঁলোক ইয়াত চকীদাৰ কৰে, মানে ডেইলি পাৰ নাইট 300 টকা কৰি মানে হাজিৰা পায়। কিয় ৰাখিছে আৰ্মছটো? এতিয়া তেওঁলোকে কৈছে যে আৰ্মছটো বেলেগে ৰাখি গৈছে, তেওঁলোকৰ নহয় বুলি কৈছে। এতিয়া পৰৱৰ্তী তদন্ততহে আমি ক'ব পাৰিম যে একচুৱেলি আৰ্মছটো কোনে ৰাখিছে, তেওঁলোকৰ নে বেলেগৰ। কিবা গুলি চুলিটো পোৱা নাই? নাই, গুলি পোৱা নাই।